নমস্কাৰ। আজি দুপৰীয়াৰ সাজ মাহীৰ ঘৰত। তাৰ কাৰণে ঘৰৰে শ'ল মাছ শাকৰ লগত বনাইছিল। তাৰে ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'লে। তাৰ পাছতে ঘৰৰ বাৰীৰে শাক, ৰঙালাও আৰু বিলাহী ভালকৈ কাটি ল'লে। এতিয়া মাছ যিখিনি তেলতে ভাজিছিলে তাতে দিছে পাঁচফোৰণ আৰু ৰঙালাও আৰু কণ বিলাহী আৰু অলপ ডাঙৰ বিলাহীও দিছিল। আলু, শাক গোটেইখিনি এনেকৈ তেলতে দি এতিয়া ভাজিছে। এনেকৈ শাকখিনি ভালকৈ ফ্ৰাই হোৱাৰ পাছত যেতিয়া সিজিব তেতিয়া আগতে অলপ নিমখ দিছে, অলপ হালধি দিছে আৰু ভালকৈ সিজাৰ পাছত এতিয়া তাতে পানী দি দিছে। এতিয়া জোলটো যেতিয়া ভালকৈ উতল আহিল তেতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছে। এতিয়া ভালকৈ মাছখিনি দিয়াৰ পাছত উতলিবলৈ দিয়াৰ পাছত শাকৰ জোল ৰেডি হৈ গৈছে আৰু তাৰপাছত অলপ আগতেই ধনিয়াখিনি দি দিছিল আৰু এনেকৈ আজিৰ সাজটো খোৱা হ'ল মাহীৰ ঘৰত। আজিলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক চব ভালেই আছে। আমাৰ চেনেলটোত যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। আজিলৈ আহোঁ। বাই।